এইভাগে পুরা অসম গ্রন্থমেলা একেবারে অসম গ্রন্থমেলা একদম পুরো আছো আর গোটাই আমরা চাইছো মানে পছন্দ হোৱা নাই আমাৰ ৰাইজে চাইছে অসম গ্ৰন্থমেলাৰ আজি একাদশ দিন কাইলৈ অসম গ্ৰন্থমেলাৰ অন্তিম দিন কাইলৈ গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠান বিয়লি 3 বজাত গ্ৰন্থমেলাৰ মূল মঞ্চত অনুষ্ঠিত হ'ব। আমাৰ বাবু লৈছি এইখন কিতাপ কি পঢ় শুনে গেলে আনি লৈছি বহুত জানবে আছে না বেলিমাৰ গল্প তই দেখাও না বস্তুবিলাক তো দেখাইছো তই দেখাব লাগিব বস্তু এয়া এইটো ৰীতা চৌধুৰী অমুক ললো এইটো অমুক ইয়াতে ধৰি ঠংচিৰ এইটো কিতাপ ললো মই উঠাই দিম মই ইয়াক মই বুজা বুজা মই ভাৰি গেলো